হাই নমস্কাৰ এটা নতুন ভিডিঅ' লৈ স্বাগতম জনাইছোঁ। লকডাউনৰ পৰিৱেশ কোনোফালে যাব নোৱাৰি দেখা পাইছে পাহাৰৰ ছাইডত আহি আছোঁ কাৰণ ওলাই যাব পৰা নাই বহুত দিন হ'ল ঘৰৰ ওচৰতে থাকোঁ। এটা নতুন বিষয় লৈ ভিডিঅ'টো আৰম্ভ কৰিব লৈছোঁ। লকডাউনে আমাক বহুত কিবা কিবি শিকালে। লকডাউনে আমাক জীৱনত যি শিকালে বহুতকে বহুত ভাল ভাল কথা শিকালে বুলিয়ে মই ভাবোঁ। কাৰণ কিয় লকডাউনটো বৰ ভাল বস্তু নহয়, লকডাউনটো নহয় বহুত ভাল পালোঁ হয়। অহাৰ কাৰণে বহুতৰে জীৱনত প্ৰব্লেম আহিছে, কিন্তু আহিলেও আমি সেই প্ৰব্লেমৰ পৰা বহুতে কিবা কিবি শিকিলোঁ। মই কি শিকিলোঁ বিশেষকৈ সেইখিনিক লৈ দুআষাৰমান ক'ব বিচাৰিছোঁ। লকডাউনে আমাক এক নম্বৰতে পইচা বচাব শিকাইছে। আগতে যেতিয়া লকডাউন শব্দটো নাছিল তেতিয়া আমাৰ ডেইলি বহুত খৰচ হয়। গধূলি ওলাই যাওঁ, আগবেলা পিছবেলা 10 টকা 20 টকা 30 টকা 50 টকা সেনেকৈ আজি পাৰ্টি কালি অমুক কৰোঁতে দিনটোত কিমান যায় আমি ক'ব নোৱাৰোঁ। কিন্তু যেতিয়াৰ পৰা লকডাউন দিলে তেতিয়াৰ পৰা কি হ'ল, আমাৰ জীৱনৰ পইচা কিছু খৰচৰ মাত্ৰাটো কমি আহিল। কাৰণ 12টা বজাৰ পিছত ওলাব নোৱাৰোঁ, সেনেকৈ ঘৰতে থাকোঁতে আৰু পইচাৰো দৰকাৰ হয়। পইচা বহুত আমাৰ ৰাহি হ'ব ধৰিলে। এতিয়া আহি এটা অভ্যাসত পৰিণত হ'ল, যাৰ পৰা আমি বহুত পইচা হাতত ৰাখিব পৰা হ'লোঁ। কিন্তু ইনকামটো কম, উপায় নাই। ইনকামটো বহুত কম, আগৰ তুলনাত বহুত কম। আগত যিমানখিনি সময় কাম কৰোঁ এতিয়া তাৰে আধা। কিন্তু আমাৰ এটা অভ্যাস পৰিণত হ'ল যে আমি এক্সট্ৰা খৰচ নকৰাকৈ আমি চলিব পাৰোঁ। জোখৰ ঘৰত ভাতখিনি খাই, ভাতটো বাৰু ভালকৈ খালোঁ সেইটো বাৰু বেলেগ কথা, কিন্তু যিখিনি এক্সট্ৰা খৰচ, আজি পাৰ্টি অমুক, আজি এইটো তমুক, আজি সেইটো তমুক, এই অভ্যাসটো আমাৰ নোহোৱা হৈ গৈছে। মই ভাবোঁ মোৰ যথেষ্ট ভাল হৈছে, মোৰ লগৰজনৰো ভাল হৈছে। তেনেকৈ দেখাক দেখি পইচা নাথাকে, কেতিয়াবা কম পইচা থাকে, সেইটোৰে চলিব লগা হয়। এই অভ্যাসটো যেন গোটেই অসমতে হওক, বিশেষকৈ আমাৰ ডেকা ল'ৰা ছোৱালীখিনি। মই কেপি শিখৰৰ কথাত আহিছোঁ। কেপি শিখৰ যোৱা লকডাউনত কিছুমানে 25 টকালৈকে খাইছে, কিন্তু লাহে লাহে পৰিমাণটো বহুতে দেখা পাইছোঁ কমাই দিছে। এইটো কেপি শিখৰবিলাক কমি আহক আৰু বাহিৰা বস্তু খোৱা কমাই দিয়ক, যি আমাৰ পেটৰ অপকাৰ কৰে, সেয়াই মোৰ আশা। আৰু ঘৰত থাকিবলৈ শিকক, ভাল কথা শিকক, কিতাপ পঢ়ক। সময়বিলাক কেনেকৈ পাছ কৰিব পাৰি তাৰ এটা মাধ্যম হ'ল কিতাপ পঢ়াটো। বহুত এটা ভাল অভ্যাস, যিটো আমি নোৱাৰোঁ। কিন্তু বহুত এনেকুৱা ল'ৰা ছোৱালী আছে কিতাপ পঢ়ি ভাল পায়, কিন্তু বাহিৰত ওলাই যায় কাৰণে কিতাপ নপঢ়ে। কিতাপ পঢ়ক, ভাল কথা পঢ়ক, জিকে পঢ়ক। আৰু এটা কথা কওঁ সকলোকে, যিখিনি পঢ়ি আছে ষ্টুডেণ্ট, ক্লাছ নাৰ্চাৰীৰ পৰা একদম ডিগ্ৰী মাষ্টাৰ ডিগ্ৰীলৈকে, লকডাউন চলি থাকক, পঢ়াটো কমাই নিদিব। পঢ়াটো পঢ়ি থাকক। পৰীক্ষা যেতিয়া হয় তেতিয়া দিব। পৰীক্ষা হ'ব নহ'ব বুলি যে পঢ়া কমাই দিব সেইটো নকৰি, পৰীক্ষা আহি পালে বুলিয়ে পঢ়ি থাকক। কাৰণ পঢ়িলে এনে নাযায়, পঢ়াটো মানুহৰ জীৱনত যথেষ্ট দৰকাৰ। পঢ়াটো যদি ৰখাই দিয়া হয় সেইটো এটা ৰখি যোৱাৰ নিচিনা হয়। গতিকে ষ্টুডেণ্টখিনিলৈ অনুৰোধ, পঢ়াটো সমাপ্ত নকৰিব, ৰাতিপুৱা গধূলি সম্পূৰ্ণৰূপে পঢ়ক। এইখিনিয়ে কৈ মই ভিডিঅ'টো সামৰণি মাৰিছোঁ। আশা কৰোঁ ভিডিঅ'টো চাব, তলত কমেণ্ট কৰিব আৰু লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব প্লিজ কৰিব, আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিব।